मिसिं अट'नमास काउन्सिलनि 7 नं सिमेन्ट समखं बियाबनि मावफुं सोद्रोमा भबानि दुवाराया गावनि बियाब सिंनि लामाजान जनजाति गेजेर फरायसालिनि न', हाउलिपाम बर' गुदि फरायसालिनि न', 3 नं बालिगरा गामियाव कमिउनिटि नब्लां, मिसिंफोरनि मुरं न', गं 11 नामघराव 2 लाख राङै अनसुंथाइ, सिमेन्ट सापरिनि कालि मन्दिर, सिमेन्ट सापरि फरायसालिमानि गेलेग्रा फोथाराव हा खोनाय, सिमेन्ट सापरि खिलपि खंगनि सिथ्लायाव हा खोनाय, सिमेन्ट सापरि आसुनि मावखुलि बेखेवनाय आरो गुबुन गुबुन माखासे खामानिनि फिथा हानाय हाबाफारिखौ मावफुङो। इं 2023-24 मायथाइनि 1 कौटि 10 लाख रांनि बाजेटजों मावफुंनो लानाय बे हाबाफारियाव मिसिं अट'नमास काउन्सिलनि 7 नं सिमेन्ट समखं बियाबनि मावफुं सोद्रोमा भबानि दुवाराजों लोगोसे मिसिं आगम केबांनि लेङाइ आफादगिरि ब्रह्मपरि मिरु सन्मिलित गणशक्ति अखम राजखान्थि हान्जानि सोद्रोमा पद्मनाथ सार, समखं खोन्दो सन्मिलित गणशक्ति अखम राजखान्थि हान्जानि गाहाय नेहाथारि कृष्ण गगৈ बिथांमोनाबो बाहागो लादोंमोन। আমাৰ মই মৰংঘৰ ইতিমধ্যে 8টা কৰি থোৱা আছে। তাৰ উপৰিও এই বৰ্ষটো ধৰা হৈছে। আমাৰ মোৰ স্কুলঘৰ 9খন কৰা হৈছে, 9টা স্কুল। তাৰ উপৰি বাউণ্ডৰী ৱালখিনি মই ধৰা নাই, ইতিমধ্যে বাউণ্ডৰী ৱাল কৰা হৈছে। তাৰপাছতে আমাৰ যিখিনি কালভাৰ প্ৰয়োজনীয় কালভাৰ সেইবিলাক কৰা হৈছে। আলি পদূলি আদি কৰি বিভিন্ন আমাৰ কাৰ্যসূচীবিলাক এই মিচিং অট'নমাস কাউন্সিলৰ পৰা এই 5টা বয়সত যিমানখিনি পালোঁ ৰাইজলৈ মই অনুদানখিনি আগবঢ়ালোঁ। আৰু আমাৰ এটা কথা আছে, আমাৰ কাউন্সিলৰ পৰা কি আমাৰ ৰাইজৰ কাৰণে আমাৰ যিখন মিচিং এৰিয়া আমাৰ কাউন্সিলৰ কাৰণে কি অনুমোদন হয় আমাৰ স্কিমবিলাক আঁচনিবিলাক সেইবিলাক ৰাইজে গম নাপায়। আমাৰ স্কিল ডেভেলপমেণ্টৰ ভিতৰৰ কথাতে মই ইয়াত ক'ব বিচাৰিছোঁ যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতলোকৰ কাৰণে আমি মিচিং অট'নমাস কাউন্সিলৰ পৰা আমি 5,000কৈ তেখেতলোকৰ কাৰণে আগবঢ়াওঁ। আৰু তাৰ পাছত আমাৰ এই বৰ্ষৰ পৰা আমি সিদ্ধান্ত এটা কৰিছোঁ যে আমি যদি পাৰোঁ আমাৰ পুঁজিয়ে যদি আমাক টানে হয় আমি 10,000কৈ যাতে আমি দিব পাৰোঁ, সেইখিনি আমি আমাৰ এক্সিকিউটিভত বা জেনেৰেল কাউন্সিলত আমি প্ৰস্তাৱ আগবঢ়োৱা হৈছিলে। যদি আমাৰ পাৰোঁ তেতিয়া আমি দিবলৈ চেষ্টা কৰিম তেখেতলোকক। আৰু আমাৰ কাউন্সিলৰ পৰা স্কিল ডেভেলপমেণ্টৰ বিষয়ে আমাৰ যিখিনি নিবনুৱা ল'ৰা আছে আমাৰ কম্পিউটাৰ প্ৰশিক্ষণ দিয়া হৈছে যোৰহাটত, ইতিমধ্যে নাপিত দিয়া হৈছে। বাৰ নাপিতৰ আমাৰ যি মানে চুলি কটা জীৱন জীৱিকাৰ ক্ষেত্ৰত আমাৰ সেইখিনি দিয়া হৈছে লাইভলিহুড। তাৰ পাছতে আমি দিছোঁ আমাৰ যিসকল যুৱক যুৱতী আছে বা যিসকল আমাৰ খেতিয়ক আছে উদ্যমী খেতিয়ক আমাৰ তেখেতলোককো আমি এককালীন সাহায্যৰ ভিতৰত আমি দিব বিচাৰিছোঁ। 23-24 বৰ্ষতে আমি সেইখিনি চেষ্টা কৰি আছোঁ তেখেতলোকক দিবৰ কাৰণে। আৰু যিসকল আমাৰ খেতিয়ক জীৱন জীৱিকাৰ ক্ষেত্ৰত আমাৰ মিচিং অট'নমাস কাউন্সিলে এটা আমি সিদ্ধান্ত গ্ৰহণে কৰিছোঁ যাতে আমাৰ যিবিলাক মিচিং এৰিয়া আছে, মিচিং বুলিয়ে নহয় আমাৰ যি বিভিন্ন জাতি জনগোষ্ঠী আছে তেখেতলোকক আমি যি মানে আগবঢ়াই নিবৰ কাৰণে আমি চেষ্টা আৰু প্ৰয়াস কৰিছোঁ যাতে আমাৰ যিসকলে এই কামখিনিত আগভাগ লৈছে তেখেতলোকক মই ইয়াতে মই অনুৰোধ জনাম যাতে তেখেতলোকক দেখি আমাৰ 10জন মানুহ নিবনুৱা যিখিনি শিক্ষিত নিবনুৱা আছে তেখেতলোকে আগবাঢ়ি আহক এই কামখিনি কৰিবলৈ। আজিকালি চাকৰিমুখী নহয় আমাৰ জীৱন জীৱিকাৰ ক্ষেত্ৰত আমি বিভিন্ন আমাৰ ছেক্টৰবিলাক আছে যেনে ফিচাৰী পিগাৰী এই পল্ট্ৰি আছে, আমি সেইখিনিৰ জৰিয়তে আমি চাকৰিমুখী নহয় আমি এইখিনি কামত আমি আগবাঢ়ি গ'লে আমি লাভৱান হ'ম আৰু আমাৰ যুৱক যুৱতীসকলৰ লাভান্বিত হ'ব বুলি ভাবি মই আশা ৰাখিছোঁ। আৰু লগতে আমাৰ আজি যি শুভ উদ্বোধন কাৰ্যসূচী এই কাৰ্যসূচীভাগ কৰিবলৈ মই হৈছোঁ। আমাৰ যে ৰংপুৰীয়া বৰনামঘৰ এতিয়া আমাৰ চিমেণ্ট চাপৰিৰ পৰা 10-12 কিলোমিটাৰ আমাৰ নিলগত আমি বৰনামঘৰ হিচাপে ইয়াত আমি ৰংপুৰীয়া সৰু ৰংপুৰীয়া হৈ পিনে আছোঁ। আৰু আমাৰ 1971 চনৰে নামঘৰ প্ৰতিষ্ঠা হৈছিলে, আগৰ যথেষ্ট কৰি গ'ল, কিন্তু এতিয়া বৰ্তমান আমাৰ নামঘৰ এনেকুৱা অৱস্থা হৈছে জহি যাবলৈ প্ৰায় হৈছে। ৰাইজৰ চব আৰ্থিক দুৰ্বল, সকলো নদী গৰাখহনীয়া ৰাইজ। ইয়াত কোনো আমি অইনভাগে স্কুল পাইছোঁ কিন্তু আমাৰ পাইপ মানে পৰ্যাপ্ত নহৈছে। আমাৰ ইতিমধ্যে বাউণ্ডেৰী ৱাল চৰকাৰে দিলে 2 লাখ টকা এটা। আকৌ এতিয়া যিটো আমাক 6 লাখ টকা দি পিনে বাইদেৱে আমাক অট'নমাস কাউন্সিলৰ ফালৰ পৰা যিখিনি আমাক সহায় আগবঢ়াইছে আমি বৰ সুখী। আমি ভৱিষ্যতেও আশা কৰোঁ বাইদেউ যদি ভালে থাকে তেওঁক ভালে থওক, ভৱিষ্যতটো উজ্জ্বল হওক আৰু আমাক এনেধৰণৰ সমাজক তেওঁ সেৱা ধৰিবৰ কাৰণে আমি আশা কৰিছোঁ। নমস্কাৰ, আমি আজি মিচিং অট'নমাস কাউন্সিলৰ যিটো আমাৰ ৰংপুৰীয়া বৰনামঘৰ যিটো স্কিম পাইছোঁ আমি যথেষ্ট আনন্দিত। আৰু আমাৰ মিচিং অট'নমাস কাউন্সিলৰ আমাৰ ভৱানী বাইদেৱে যিটো আগবঢ়াইছে অনুদান ভৱানী বাইদেউকো আমি ধন্যবাদ দিছোঁ, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ভৱিষ্যত দিনত আমি আশা কৰিছোঁ এনেধৰণৰ যাতে তেখেতে আৰু কামখিনি কৰি যাব পাৰে সমাজৰ বিষয়ে, সেই আশীৰ্বাদ থাকিব। আৰু
আমাৰ নামঘৰটো অতি পুৰণি নামঘৰ। ইয়াত প্ৰথম পকা নামঘৰ হিচাপে আমাৰ ৰংপুৰীয়া বৰনামঘৰটো প্ৰতিষ্ঠিত হৈছিলে। আজি প্ৰায় জৰাজীৰ্ণ অৱস্থা। সেয়ে যিটো আমাৰ সৰু সুৰা মোটামুটি এটা অংক দিছে যদিও, টকা দিছে যদিও আমি তাতে সন্তোষ হৈছোঁ। ভৱিষ্যত দিনত আশা কৰিছোঁ আৰু তেখেতক আমি ধন্যবাদ দিছোঁ। আমাৰ যাতে আমাৰ ভকত সমাজেও আশীৰ্বাদ দিছে আৰু সকলোৱে আশীৰ্বাদ দিছে। আমি ভগৱানৰ ওচৰত কৃপা কৰিছোঁ যাতে তেখেতে দীৰ্ঘায়ু হওক, কামনা কৰক, ভগৱানে তেখেতক সুৰাৰোগ্য কামনা কৰক। আমি যথেষ্ট উপকৃত হ'ম বুলি ভাবিছোঁ, যিহেতু আমাৰ নামঘৰ একেবাৰে জৰাজীৰ্ণ। আমাৰ মণিকূট ভাগ আমি ভাবিছোঁ, প্ৰথম স্কিমত আমি মণিকূট ভাগে আমি বনাম বুলি ভাবিছোঁ। মণিকূটটো আমাৰ এই টকাৰ পৰা আমাৰ ধুনীয়া হ'ব বুলি আমি আশা কৰিছোঁ। বহু দিনৰ পৰা আমি আশা কৰি আছিলোঁ। এই নামঘৰভাগি আমাৰ অতিকে পুৰণি আৰু আমাৰ নামঘৰভাগি আমি বহু দিনতে চিন্তা কৰিছিলোঁ এই নামঘৰভাগি আমি সুন্দৰৰূপে সজাই তুলিবলৈ, কিন্তু আমি চেষ্টা কৰিছিলোঁ কিন্তু পোৱা নাই। আজি আমাৰ অট'নমাছ কাউন্সিলৰ পৰা নামঘৰভাগিৰ কাৰণে কিছু সাহাৰ্য আগবঢ়োৱাৰ কাৰণে তেখেতলোকলৈ ধন্যবাদ থাকিলে। আৰু আমাৰ এই নামঘৰভাগি ভৱিষ্যতলৈ যাতে আৰু তেনেকুৱা সহায় সহযোগ আগবঢ়ায় তাকে কামনা কৰিছোঁ। কিমান উপকৃত হ'ব বুলি ভাবে? আমি উপকৃত হ'ম বুলি ভাবিছোঁ, কাৰণ বাইদেৱে আশ্বাস দিছে, আগতেও তেনেকৈ কৈছে আমাক, আৰু তেখেতে কোৱাৰ পিছত আমাক এইভাগ প্ৰথম দিছে আৰু ইয়াৰ পিছত আমি তেখেতক আৰু সহায় সহযোগ আগবঢ়াবলৈ আমি আশা কৰিছোঁ।